Welcome to another video. আজি মোৰ লগত আছে মোৰ দাদা হাবিব তেখেতৰ লগত অলপ কথা বতৰা পাতিব আছে আজি সো দাদা প্ৰথমতে আপোনাৰ ইন্ট্ৰোডাকশনটো দিয়ক Hi everyone, my name is Habib and currently I am pursuing masters from IIT Madras, and that's all for now as long as this introduction is concerned. So next I'm going to ask him, so what you are doing right now? মই B.Sc পঢ়ি আছো Mangaldai College পৰা So why B.Sc? Why not others like engineering, like MBBS? Why B.Sc? নীট দিয়াৰ ইচ্ছা আছিলে মোৰ প্ৰথমতে যেতিয়া হাই সেকেন্ডাৰী পাছ কৰিলোঁ মই তাৰপিছত নীট এবাৰ দিছিলোঁ কিন্তু নীটৰ কাৰণে এবাৰ এক্সাম দিয়াৰ পিছত ৰিজাল্ট অহাৰ পিছত মই যিখিনি গম পালোঁ কোচিং লোৱাটো মোৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু কোচিং লোৱাৰ পিছতো মই ইমান কনফিডেন্স নাছিলোঁ যে এবাৰতে হৈ যাব সো আৰু গেপ দিয়াটো মই ঠিক ভাবা নাছিলোঁ সেইটো সময়ত এতিয়াও মই নাভাবোঁ সো সেইকাৰণে মই ভাবিলোঁ B.Sc টো যিহেতু ইমান বেয়া ভাল অপচন হয় এটা তো মই B.Sc টো কৰি আছোঁ B.Sc ৰ পিছতো বহুত অপৰচুনিটিজ আছে হয়তো বেছিভাগে নাজানে একচুৱেলি হয় প্ৰথমতে ময়ো জানা নাছিলোঁ তো B.Sc কৰাৰ পিছত বেলেগ বেলেগ মানুহৰ লগত কথা পাতি গম পাইছোঁ যে B.Sc পিছতো বহুত অপচন আছে কিন্তু সেইবিলাকৰ বিষয়ে মানুহে ইমান কথা নাপাতে সেইকাৰণে বেছিভাগে নাজানে ইমান এৱাৰনেছ নাই বেলেগৰ বিষয়ে সো বেছিভাগে আফটাৰ মানে ডুইং 12th সিহঁতে ভাবে যে they have only two options on engineering or MBBS. So that's not the way to think, and actually এইবিলাক কথা বেছিভাগে নাপাতে আৰু বেছি এৱাৰনেছ এইবিলাকৰ বিষয়ে বেছি ইনফৰ্মেশ্যন নাই সেইকাৰণে মানুহে নাজানে আৰু বেছিভাগ পেৰেণ্টছো এনেকৈ ভাবে কাৰণ সেই সময়ত মানে ষ্টুডেণ্টছবিলাকে ইমান নাজানে পেৰেণ্টছবিলাকে বা ৰিলেটিভবিলাকে কয় আচ্ছা তুমি হয়তো ইঞ্জিনিয়াৰিং কৰা নহ'লে MBBS কৰা চ' ইয়াৰ বাহিৰে বেলেগ অপশ্যন সিহঁতে নিদিয়ে ষ্টুডেণ্টছবিলাকক সেইকাৰণে নাজানে চ' সেইটো ঠিক নহয় ইয়াৰ বাহিৰেও B.Sc কৰি কিনেও বহুত অপশ্যন আছে ইভেন ইছৰ' ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰ' DRDO সেইবিলাকতো B.Sc কৰি কিনেও বহুত ষ্টুডেণ্টছে যায় মোৰ ফ্ৰেণ্ডছবিলাকেও কিছুমান আছে তো বহুত ভাল অপশ্যন আছে apart from engineering and doctor. So তুমি ক'লা যে MS কৰি আছা তো MS টোৰ বিষয়ে বহুতে নাজানে আৰু ময়ো ভালদৰে নাজানো so what is MS? So MS is basically a master's program after B.Tech. So this is specially in engineering discipline. So engineering B.Tech কৰাৰ পিছত M.Tech কৰিব পাৰি আৰু MS কৰিব পাৰি তো this is MS by research বুলি ফুল নেমটো হ'ল MS by research আৰু IIT Madras এইটো MS by research বুলি কয় আৰু IIT Bombay এইটো M.Tech RA বুলি কয় চ' এইটো ৰিচাৰ্চ অৰিয়েণ্টেড কাৰোবাৰ যদি ইণ্টাৰেষ্ট আছে ৰিচাৰ্চত তেতিয়াহ'লে এই প্ৰগ্ৰামটোত মানে এডমিশ্যন ল'ব পাৰে আৰু বহুত এটা ভাল হেৰি হয় এইটোক মিনি PhD বুলি কোৱা হয় PhD আমি সকলোৱে জানো তো এইটোক মিনি PhD বুলি কোৱা হয় তো আফটাৰ B.Tech এইটো কৰিব পাৰে যাৰ নেকি ইণ্টাৰেষ্ট আছে ৰিচাৰ্চত চ' মই কাৰেণ্টলি MS কৰি আছোঁ IIT Madrasৰ পৰা চ' নেক্সট কুৱেশ্যন ইজ what is your dream? Like people usually have their dreams, like সৰুতে কি বেলেগ ড্ৰিমবিলাক থাকে ন লাহে লাহে ড্ৰিমবিলাক চেঞ্জ হয় এনেকৈ তো তোমাৰ কি ড্ৰিম আছিলে আগতে কি আছিলে আৰু এতিয়া ড্ৰিম মানে ড্ৰিমটো আগতেতো বহুতে আছিলে যেনে পাইলট আছিলে ডক্টৰ আছিলে ইঞ্জিনিয়াৰ আছিলে যিটো শুনিছিলোঁ মই কৈছিলোঁ নাই মই এইটো হ'ম চ' যেতিয়া মানে অলপমান বুজা হ'লোঁ যে কেনেকৈ এইবিলাক হ'ব লাগে 9-10 মানত তেতিয়া মোৰ ইচ্ছা আছিলে ডক্টৰ হোৱাৰ সৰুতে পাইলট হোৱাৰ ড্ৰিমটো আই থিংক সকলোৰে থাকে মোৰো আছিলে স্পেচিয়েলি মই যেতিয়া উৰাজাহাজ দেখিছিলোঁ ওপৰত দি মানে যেতিয়া মানে শব্দ কৰি গৈ আছিলে তেতিয়া মানে গম পোৱা আছে এখন উৰাজাহাজ আছে তেতিয়া মানে ভাবিছিলোঁ আচ্ছা ময়ো পাইলট হ'ম এদিন তো এই হেৰি ড্ৰিমটো সকলোৰে থাকে আই থিংক এইটো মানে ময়ো শুনিছোঁ যাকে সুধোঁ এইটো চাইল্ডহুড কমন ড্ৰিম চ' যে 10th পিছত মই ছায়েন্স ল'লোঁ ছায়েন্স লোৱাৰ পিছত তেতিয়াও ডাক্তৰ হোৱাৰ ইচ্ছা আছে নীটৰ কাৰণে মই নীট এক্সাম দিলোঁ পিছত নীট এক্সামত প্ৰথম যেতিয়া এক্সাম দিলোঁ তাতে ৰিজাল্টটো ভালেখিনি বেয়া হৈছিলে 100 কিমান পাইছিলোঁ মই তাৰপিছত মই ভাবিলোঁ যে কোচিংটো কৰিব লাগিব মোৰ পিছত যেতিয়া মই ভাবিলোঁ যে কোচিং কৰিব লাগিব তেতিয়াও মই ইমান কনফিডেন্স নাছিলোঁ যে এবাৰ কোচিং কৰাৰ পিছতে 1 বছৰ পিছতে মোৰ হৈ যাব
ইউজুৱেলি নহয় বাৰু এবছৰতো বেছিভাগৰ নহয় নহয়ও, মই চাইছিলোঁ কিছুমানৰ কোচিং নকৰাকৈও হৈ যায়, সেইটো বেলেগ কথা, এক্সেপশ্যনেল হয়, বাট বেছিভাগৰ এবছৰ বা 2 বছৰ লাগি যায়। আৰু মই চাইছোঁ এনেকুৱা কিছুমান ছিনিয়ৰ আছে এতিয়ালৈ প্ৰিপেৰেশ্যন কৰি আছে নিটৰ কাৰণে। চ' মই ভাবিলোঁ গেপ দিয়াতকৈ মই B.Sc পঢ়িলোঁ, কাৰণ মই কিছুমানে কৈছিলোঁ যে B.Sc-ত অপৰচুনিটি ভালেখিনি আছে, কিন্তু এইটোৰ বিষয়ে বহুতে কথা নাপাতে ইমান। চ' মই B.Sc-ৰ পিছত বহুত অপৰচুনিটি আছে। B.Sc-ৰ কৰি কেনে B.Sc-ৰ পিছত বাকী ষ্টেপছবিলাকো আছে, সেইবিলাক ভালকৈ ফ'ল' কৰিলে মোৰ কিছুমানো ছিনিয়ৰ আছে আৰু মোৰ কিছুমান লগৰো আছে যিবিলাকে ইছৰোত মানে আজি চাইণ্টিষ্ট হয়, মানে R&D ছেক্টৰত গৈছে, DRDOতো আছে কিছুমান। তো বহুত অপৰচুনিটি আছে, বাট মানুহে ইউজুৱেলি নাজানে, তো সেইকাৰণে ফ'ল' নকৰে, B.Sc-টো বেছিভাগে নকৰে। আৰু কিছুমান নাজানাৰ কাৰণেও কিছুমানে কৰিব নোৱাৰে। B.Sc-ৰ পিছত ভাল অপৰচুনিটি আছে, বাট সিহঁতে মানে সেই গ্ৰাব কৰিব নোৱাৰে অপৰচুনিটিবিলাক, কাৰণ সিহঁতে নাজানে কেনেকৈ ফ'ল' কৰিব লাগে ষ্টেপছবিলাক। চ' মই গেপ নিদি পেলাই B.Sc-টো লৈ ল'লোঁ। ভাবিলোঁ 2-3 বছৰত মোৰ B.Sc কমপ্লিটেই হৈ যাব, গ্ৰেজুৱেট হৈ যাম মই। চ' সেই ভাবি মই B.Sc-টো লৈ ল'লোঁ। চ' বৰ্তমান B.Sc কৰি আছোঁ। বৰ্তমান মোৰ ড্ৰিম মানে বৰ্তমান মোৰ হ'ব ইচ্ছা আছে, প্ৰফেচৰ হ'ব ইচ্ছা আছে। 12 মানৰ পৰা মোৰ গম পাইছিলোঁ যে টিচিং লাইনত মোৰ ইণ্টাৰেষ্ট আছে, পঢ়াই ভাল লাগিছিলে। চ' সেনেকৈ ভাবি মই গম পালোঁ নাই, প্ৰফেচৰ হোৱাটো বেটাৰ অপশ্যন হ'ব মোৰ কাৰণে। এইফালে গেপো নাথাকিল আৰু গেপো নাথাকিল। গেপ নোহোৱাৰ কাৰণে মোৰ কাৰণে ভাল হৈছে। চ' আৰু এটা বছৰ আছে, মই B.Sc কমপ্লিট হৈ যাব মোৰ। তাৰপিছত MSc কৰিম, তাৰপিছত প্ৰফেচৰৰ কাৰণে যিখিনি কৰিব লাগে মই সেইখিনি কৰিম। চ' ছেইম কুৱেশ্যন যদি মই তোমাক সোধোঁ ড্ৰিমছৰ বিষয়ে। ড্ৰিম চ' লাইক আই ছেড কি সৰু কালতে চবৰে ড্ৰিম ছেমে থাকে, পাইলট হোৱা, পিছত ডক্টৰ হোৱা, পিছত তো লাহে লাহে চেঞ্জ হৈ যায়। তো 10th-ৰ 8-9 যেতিয়া আছিলে তেতিয়াৰ পৰাই মোৰ এটা ইচ্ছা আছিলে ইঞ্জিনিয়াৰ হোৱাৰ, ঠিক আছে। তো ডক্টৰ হোৱাৰ মানে অপশ্যনটোৱে নাছিলে মোৰ, তো ইঞ্জিনিয়াৰে আছিলে। বাট বায়'লজিত মোৰ একদম ইণ্টাৰেষ্ট নাছিলে, কাৰণ তাত যিবিলাক ড্ৰয়িং আছে, ড্ৰয়িংবিলাকৰ প্ৰতি একদম নফৰত আছিলে মোৰ। আৰু ইভেন মই ক্লাছৰ কাৰণে যিবিলাক মানে টেক্সট বুক কিনিব লাগে, তো বায়'লজিৰ টেক্সট বুকো কিনা নাছিলোঁ মই, কাৰণ মানে একদমেই ভাল লগা নাছিলে সেইটো। তো বায়'লজিত মোৰ ইণ্টাৰেষ্ট নাছিলে। তো আল্টিমেটলি ইঞ্জিনিয়াৰ এতিয়া হৈ গ'লোঁ। এতিয়া মই IIT মাদ্ৰাছৰ পৰা মাষ্টাৰ্ছ কৰি আছোঁ। এণ্ড ইন ফিউচাৰ চাকৰি আৰু বা টেকনিকেল লাইনতে, মই চাকৰি কৰাৰ ইচ্ছা আৰু দেটছ অল। তোমাৰ লাইফৰ এনেকুৱা কিবা ইনচিডেণ্ট যিটো নেকি বহুত ইম্পৰ্টেণ্ট বা বহুত ইম্পেক্টফুল, বা সেইটো সদায় মনত থাকিব, বহুত মেম'ৰেবল হয়, এনেকুৱা কিবা ইনচিডেণ্ট, ঘটনা? এনেকুৱা ইনচিডেণ্ট মোৰ এনেকৈ মনত নাই, কিন্তু এটা মনত আছে মোৰ, যিটো মোৰ ফাৰ্ষ্ট এক্সিডেণ্ট হৈছিলে। মই বহুত ভয় খাই গৈছিলোঁ ফাৰ্ষ্ট এক্সিডেণ্টটোত। চ' কলেজত যাওঁ মই, মঙ্গলদৈ কলেজত আমাৰ পৰা 35 কিলোমিটাৰ দূৰত। বাছেৰে যাওঁ বেছিভাগ সময়, বাছ পোৱাই যায়। কিন্তু যদি কিবা এক্সাম থাকে বা ইম্পৰ্টেণ্ট ক্লাছ থাকে, দেৰিকৈ গ'লে সোমাব নিদিব, সেনেকুৱা হ'লে মই বাছত নাযাওঁ, কাৰণ বাছত দেৰি হয় বেছি, তো বাইকেৰে যাওঁ। চ' এনেকুৱা এদিন মই বাইকেৰে গৈ আছিলোঁ। চ' কলেজ পোৱাৰ 2 কিলোমিটাৰমান আগত এখন স্কুল পোৱা যায়, ডন বস্কো বুলি। চ' তাতে বহুত মানে পেৰেণ্টছবিলাকে স্কুল টাইমত সিহঁতৰ ল'ৰা ছোৱালীক থ'ব আহে, তো গাড়ীবিলাক ছাইডত ৰখি থাকে। চ' সেই ঠাইখিনি পাইছিলোঁ মই। তো স্পীড ভালেখিনি আছিলে, 70-80 মান আছিলে, মানে সিমানখিনি আছিলে। তো হঠাৎ এখন 4 হুইলাৰৰ পিছফালৰ পৰা ওখ আছিল গাড়ীখন। চ' তাৰ পিছৰ পৰা এজনী তিৰোতা মানুহ স্কুটি লৈ হঠাৎ আহি গৈছিলে মোৰ আগতে। তো ৰাস্তা ক্ৰছ কৰি আছিলে। মই মানে সেইখিনি মানে ভাবিবলৈ ব্ৰেক মাৰাৰ সময় নাছিলে, তো হঠাৎ আহি গৈছিলে। গাড়ী পিছফালৰ পৰা আহি আছিল, মানে মোৰ ব্লাইণ্ড স্পটৰ পৰা আহিছিলে। মই গাড়ী চাইডেৰে গৈ আছোঁ, তো ক্ৰছ কৰিব সময়ত হঠাৎ আহি গ'ল, লাগি গৈছে, মই ৰাস্তাত পৰি গৈছোঁ। তাৰপিছত মই মানে গমেই পোৱা নাই, যিহেতু এক্সিডেণ্ট হোৱা নাছিলে আগে পিছে, কেনেকৈ হয় মই একো ভাবি পোৱা নাই কি হ'ল। মই জাষ্ট চালোঁ মই পৰি গৈছোঁ, মানে এনেকুৱা ছাল ভালেখিনি গৈছে, কিন্তু মই এইবিলাক দুখ পোৱা নাই। মানে ভাবি আছোঁ কি হৈ আছে। চব মানুহ ভালেখিনি জমা হৈ গ'ল, মানুহে হাতত ধৰি লৈ গ'ল, পিটিব বুলি ভয় লাগিছিলে। ত' মানুহে ৰাস্তাৰ ছাইডত লৈ গ'ল, পিটা নাই অৱশ্যে, ষ্টুডেণ্ট আছিলোঁ যিহেতু। এনেই ভালকৈ পানীও দিছে খাবলৈ। চ' পানী খাই অলপ হুচ আহিলে, গম পালোঁ, হাতত দুখ পাব ধৰিলোঁ, ছাল গৈছিলে। পিছত এজন মানুহে লৈ গ'ল মঙ্গলদৈ চিভিল হস্পিটেল আছে, তালৈ লৈ গ'ল, বেণ্ডেজ কৰাই দিলে। চ' তাৰপিছত মই ঘৰলৈ আহিলোঁ। সেইটো মোৰ মনত থাকিব, কাৰণ মই ইমানখিনি ভয় খাই গৈছিলোঁ। মই ভাবিছিলোঁ মোৰ গা
মানে চেঞ্জ কৰিব পৰা নাছিলোঁ ভাবিলোঁ কি বা হ'ল মই মানে ভাত চোৱা নাছিলোঁ হাত ফালে কি বা হ'ল অ'কে চ' লাহে লাহে সেই হুচ আহিছিলে চ' এইটোৰ পৰা মই এটা কথা শিকিব পাৰিছোঁ যে হেলমেটটো কিমান ইম্পৰ্টেণ্ট হয় হেলমেটটো মানে মই পিন্ধি ভাল নাপাওঁ কাৰণ হেভি হয় ভালকৈ চাব নোৱাৰি হেভি লাগি থাকে চ' জোৰ কৰি ঘৰৰ পৰা জোৰ কৰাৰ কাৰণে মই পিন্ধি গৈছিলোঁ সিদিনা কিন্তু যেতিয়া এক্সিডেণ্ট হোৱাৰ পিছত মই চালোঁ হেলমেটত কিমানখিনি দাগ আছে মই আৰু পাছত লাহে লাহে মই মনত পেলাব ধৰিলোঁ যে মই পৰি ভালেখিনি পিছলি গৈছোঁ চুঁচৰি গৈছোঁ চ' হেলমেটটোৱে মোক বচাই দিছে স্পীডো তোমাৰ বহুত বেছি আছিল ন তেতিয়া স্পীড আছিলে স্কুল টাইমত যেতিয়া গম পোৱা তুমি আগত স্কুল আছে তেতিয়া সদায় শ্ল' কৰিব লাগে শ্ল' কৰিব লাগে হয় আৰু মানে মই কৰা নাছিলোঁ মই ভাবাও নাছিলোঁ আৰু এক্সিডেণ্টটো মানে কোনো এক্সপেক্ট নকৰে তো সেইকাৰণে তো স্পীডো একচুৱেলি কমাব লাগিছিলে ইমান মানে ইউজুৱেলি লাইক সেই টাইমত নহয় আমি ইউজুৱেলি স্পীডটো 70 যাব নালাগে 50-60 ইনাফ আই থিংক হঠাৎ কি হৈ যায় কোনো গম নাপায় স্পেচিয়েলি বাইকত বেছি ভয় লাগে বাইকত সকলোতকৈ বেছি ভয় চ' হেলমেট পিন্ধাটো বহুত জৰুৰী চ' হাতত দুখ পালেও মানে ভাল হৈ যায় কিন্তু মূৰত দুখ পালে একো কৰিব নোৱাৰে তো বহুত বচাইছে মোক সেইকাৰণে মই বহুত থেংকফুল হেলমেটটো লৈ চ' এনি ফিউচাৰ এছপেক্ট সেইটো ফিউচাৰত মানে কৰিম বুলি ভাবিছা আৰু যিহেতু মই ক'লোঁ যে প্ৰফেচৰ হ'ব ইচ্ছা আছে মোৰ সেইকাৰণে মই বৰ্তমান IIT JAM যিটো এক্সাম হয় IITৰ পৰা মাষ্টাৰ্ছ কৰিবৰ কাৰণে চ' সেইটো কাৰণে মই প্ৰিপেৰেশ্যন কৰি আছোঁ কাৰণ IITৰ পৰা মাষ্টাৰ্ছ কৰিলে মানে বহুত মোৰ কাৰণে হেল্পফুল হ'ব বাকী মোৰ জাৰ্ণিটো ইজি হৈ যাব মোৰ পৰা ইনস্পিৰেশ্যন লোৱা নাইতো লৈছোঁ অলপ মানে পাছতহে গম পালোঁ IITৰ পৰাও কৰিব মইতো আগতে জনাও নাছিলোঁ যে IITৰ পৰাও MSc কৰিব পাৰি চ' তোমাৰ পৰা জানিলোঁ চ' সেনেকৈ এতিয়া মই মানে IIT JAMৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ চ' তোমাৰ ফিউচাৰ এছপেক্টছ মোৰ ফিউচাৰ এছপেক্ট লাইক এতিয়া মোৰ মাষ্টাৰ্ছ কমপ্লিটেই হৈ গ'ল মানে এইটো ছেমিষ্টাৰত এইটো ইয়াৰত হৈয়ে যাব ডিচেম্বৰলৈকে তাৰপিছত লাইক প্ৰথমতে ফাইনেন্সিয়েল ষ্টেবিলিটিৰ কাৰণে চাকৰি কৰা নিশ্চয় তো চাকৰিৰ পিছত মানে মোৰ ফিউচাৰ এছপেক্ট ক'ব গ'লে লাইক মই PhD কৰাৰ কথা ভাবি আছোঁ PhD বা MBA তো দুটাৰ ভিতৰত এটা মই কৰিম বুলি ভাবি আছোঁ আৰু সেইটো মোৰ মানে কেৰিয়াৰত বহুত ইম্পৰ্টেণ্ট হয় মই PhDটো ইণ্টাৰেষ্ট আছে বাট MBAটো ইণ্টাৰেষ্ট আছে তো দুটাৰ ভিতৰত মই এতিয়া কোনটো কৰিম প্ৰথমতে মই থিৰাং কৰা নাই বাট মই ইন ফিউচাৰ লাইক নেক্সট ষ্টেপ চাকৰি কৰাৰ পিছত সেইটো কৰিম বুলি ভাবি আছোঁ বাকী কেতিয়াবা এনেকুৱা হয় যে কোম্পানীয়ে মানে স্পনচাৰ কৰে PhD কৰিবৰ কাৰণে তো সেইটো যদি হয় তেতিয়া আৰু ভাল হ'ল তো সেইটো যদি হয় তেতিয়া সেইটোৱে কৰিম যদি সেইটো নহয় MBA কৰাৰো ইচ্ছা আছে চ' বিয়াৰ কথা ভবা নাই এতিয়ালৈকে নাই মানে এতিয়ালৈকে ইমান ভবা নাই বাট ভাবিব টাইম হৈছে বাৰু ঘৰৰ পৰা কয়নে নাই ঘৰৰ পৰা কয় বাৰু বাট এতিয়া যিহেতু মই এতিয়াও মানে মাষ্টাৰ্ছ কৰি আছোঁ কমপ্লিট হোৱাই নাই তো কমপ্লিট হ'লে আই উইল থিংক এবাউট ইট চ' টাইম আছে বাৰু টাইম ভালেখিনি আছে তো আই উইল থিংক এবাউট ইট আৰু আই থিংক পেৰেণ্টছে ভাবে বাৰু ইমান ডাঙৰ কথা নহয় তো হৈ যাব আৰু ইমান লাইক ইম্পৰ্টেণ্ট হয় বাৰু বাট প্ৰথমতে কেৰিয়াৰটো মানে ফুল্লি ষ্টেবিলাইজড এণ্ড কমপ্লিট হৈ লওক পিছত মানে পঢ়া ষ্টাডিবিলাক কমপ্লিট হৈ লওক মাষ্টাৰ্ছটো কমপ্লিট হৈ লওক পিছত মানে ভাবিব পৰা যাব আৰু ইমান ডাঙৰ কথা নহয় চ' ৱেৰ ডু ইউ চি ইয়'ৰ চেল্ফ আফটাৰ 5 years After 5 years, I see myself at my home, not this one, somewhere else. Oh, you are planning to buy a house? Whatever, like maybe rented or something like that. Oh, okay. So I have to stay somewhere, right? So next, like at that time, I will be, doing job, right? So where, like next 5 years, I see myself with my wife and maybe one kid. So one kid and just relaxing at my home and having fun or enjoying my life. That's all. so এইখিনি আছামিজ ক'লে কিন্তু বহুত ফানি হ'লে হয় চ' মানে 5 বছৰৰ আগতে বিয়া মানে সেইটো কনফাৰ্ম হৈ গ'ল Definitely, like before 5 years, like it will be completed. So what about you? I see myself at your house going to visit. You're most welcome. Okay, seriously, where do we see yourself after 5 years? After 5 years, I think মই যদি গেপ নলওঁ ভালে যদি চব ভাবা মতে হৈ যায় PhD কৰি থাকিম I think you'll be doing
PhD যেহেতু এক বছৰ পিছত মোৰ B.Sc হৈ যাব আৰু মানে গেপ নোহোৱাকৈ ধৰিছোঁ 3 বছৰ পিছত মাষ্টাৰ্ছ PhD কেতিয়াবা এনেকুৱা হৈছে নেকি যে কিবা এটা কামত ভালেখিনি টাইম দিছা কিন্তু পিছত কামটো ফল পোৱা নাই ৱেষ্ট হৈ গৈছে টাইমখিনি সেনেকুৱা হৈছে নেকি কেতিয়াবা লাইক টাইম ৱেষ্ট মই বিলিভ কৰোঁ যে যিকোনো কাম কৰিলে টাইম বা টাইম স্পেণ্ড হৈছে বা ৱেষ্ট হৈছে বা মানি ৱেষ্ট হৈছে বা তাৰ পৰা কিবা শিকিব পাৰি আৰু সেই লাৰ্ণিংখিনিহে বেছি ইম্পৰ্টেণ্ট মই বিলিভ কৰোঁ মানুহে কয় নহয় যে ভুল কৰাটো ইমান ডাঙৰ কথা নহয় ভুলৰ পৰা যদি শিকিছা সেইটো বহুত ডাঙৰ কথা তো কেতিয়াবা মাজে মাজে ভুল কৰিব লাগে চ' মই সেনেকৈ ফিল নকৰোঁ মানে সেনেকুৱা মোৰ লগত হোৱা নাই যে মই কিবা কৰি কিনে লছ হৈছে কাৰণ লছ হ'লে মই তাৰ পৰা কিবা শিকিছোঁ তো আল্টিমেটলি মই পজিটিভলি লৈ লওঁ চ' সেনেকুৱা এজ অফ নাও মোৰ লগততো হোৱা নাই যদি এইটো কিবা বস্তুৰ বিষয়ে হয় যে বস্তুটো কিনিছে কিন্তু কামত অহা নাই আইপেড মই লাষ্ট ইয়েৰ মই আইপেড কিনিছিলোঁ মই অলপো ইউজ কৰা নাই মই একচুৱেলি আইপেড কিনাৰ মোৰ বহুত ইচ্ছা আছিলে আগৰ পৰাই মানে 4-5 বছৰ আগৰ পৰা আইপেড কিনাৰ বহুত ইচ্ছা আছিলে তো ফাইনেলি মই ল'লোঁ আইপেডটো বাট মানে মই যেনেকৈ ভাবিছিলোঁ সেই দুদিনমান বহুত ভাল লাগিছিলে বহুত ফূৰ্তিত মই চবকে দেখাইছোঁ মানে মই আইপেড কিনিছোঁ তো আল্টিমেটলি একো কাম নাই মই চলাই আছোঁ বৰ্তমান মোৰো একো কাম মোৰ লগত নাই মই ইয়াক দি দিছোঁ পিছত তো কিছুমান বস্তুৰ ক্ষেত্ৰত হয় কেতিয়াবা বস্তুৰ পৰা কোনো এক্সপিৰিয়েঞ্চ কৰিব নোৱাৰি বস্তু কিনিলে সেইটো লছ মানে লছে সেইটোৰ পৰা একো শিকিব নোৱাৰি তো মই ভালকৈ ইউটিলাইজো কৰা নাই আইপেডক ভাল লাগে বাট সিমান ইউটিলাইজ হোৱা নাই সেইকাৰণে পইচাখিনি এনেই গৈছে আৰু মোৰ ক্ষেত্ৰত যদি কওঁ মই বহুত পইচা নষ্ট কৰিছোঁ বহুত নহয় মানে বহুত টকা এনেকৈ ৱেষ্ট কৰিছে যিটো নেকি ভাল তাৰ পৰা একো মানে প্ৰফিট ইন দি চেন্স লাইক এনি পাৰ্চপেক্টিভ একো প্ৰফিট হোৱা নাই তো মানে সৰু সুৰা বহুত বস্তু এনেকুৱা খৰচ কৰিছোঁ কিন্তু চবতকৈ ডাঙৰ আছিলে এটা গিম্বল তো মই সেইটো কিনিছিলোঁ ভাবিছিলোঁ মানে ভাড়া দিয়া হয় ইয়াতে সকলোৱে ভাড়া লয় কিন্তু যেতিয়া মই কিনিলোঁ মানে ৱৰ্ল্ডখন চেঞ্জ হৈ গ'ল তো মই কিনাটো মোৰতো কোনো লোৱা নহ'ল তো সেনেকৈ কিনিলোঁ মই এবাৰ দিছিলোঁ জাষ্ট তথাপি নিজৰ মানুহে চিনাকি মানুহ সিহঁতক মই জোৰ কৰি দিছিলোঁ যে লৈ যোৱা এইটো কামত আহিব চ' সেনেকুৱা যে এবাৰ দিয়াৰ পিছত এইটো কিনাতে মই মানা কৰিছিলোঁ বা তুমি মোৰ কথা নুশুনি কেনে কিনিছিলা তো আল্টিমেটলি পস্তা আছে চ' সেইকাৰণে কেতিয়াবা মোৰ কথা শুনিব লাগে চ' তাৰপিছত মই সেইটো কিনিছিলোঁ 22,000 টকাৰে চ' তাৰপিছত একমাহমান বহি মানে থৈ দিলোঁ ক'তো কোনো নোলোৱা হ'ল এনেই ঘৰত পৰি থাকিলে তাৰপিছত মই বেছি দিলোঁ সেইটো 15,000ত চ' দেখা দেখি কিমান লছ হৈ আছে 7,000 টকা চ' বহুত ভাল লাগিল কথা পাতি দাদা আহে বহুত দিন মোৰ পিছে আহে 6 মাহ পিছত আহিছে এইবাৰ যোৱাবাৰতো 1 বছৰ পিছত আহিছিলে মানে আহিব নোখোজে আৰু জোৰ কৰি আনে দেউতাই কৈ আনে মানে কামো থাকেতো সেইকাৰণে কথা পাতি বহুত ভাল লাগে যেতিয়া সময় পাওঁ এনেকৈ কথা পাতোঁ ভাল লাগিল কথা পাতি মোৰো ভাল লাগিল মোৰ এনেকৈ একচুৱেলি কথা পতা নহয় এনেকৈ কথা পাতিলে নিজৰ মানে কিছুমান যিবিলাক মানে বস্তু কেতিয়াবা আমি ক'ব খোজোঁ কিছুমান কাৰোবাক বাট তেতিয়া এইবিলাক কথা কোৱা নহয় তো সেইবিলাক থাকি যায় তো এনেকৈ কথা পাতিলে লাইক যিহেতু মোৰ নিজৰে হয় তো ফ্ৰেংকলি বহুত বস্তু ক'ব পাৰি তো ভাল লাগিল বহুত দিনত বহুত দিন পিছত কথা পাতি কেনে এনেকৈ আৰু বহুত সময় কথা পাতিলোঁ আমি আৰু এনেকৈ বহুত নলেজ শ্বেয়াৰিঙো হয় এনেকৈ চ' দেটছ অল এণ্ড অলছ' থেংক ইউ ভেৰি মাছ ফৰ হাভিং মি ইন ইয়ৰ ভিডিঅ' এইটোৰ পৰা মানে মোৰে লাভ হৈছে মোৰ মানে স্পিকিং স্কিলখিনি ভাল হৈ আছে অ'কে চ' ইয়াৰ পৰা একচুৱেলি ময়ো এনেকৈ কৰিব বিচাৰোঁ ইয়াৰ পৰা দুটা বস্তু হয় এটা হ'ল যে নিজৰ কনফিডেঞ্চ বহুত বাঢ়ে এনেকৈ হ'ব পাৰে ভিডিঅ'বিলাক বা কথাবিলাক প্ৰথমতে এনেকৈ নোলায় কাৰণ মানে আমি আগতে প্ৰেক্টিচ কৰা নাই আগতে সেনেকৈ কথা নকওঁ চ' বাট এইবিলাক কৰিলে বহুত মানে কনফিডেঞ্চ আহে কথা ক'বৰ কাৰণে ছেকেণ্ড হ'ল যে এনেকৈ কমিউনিকেশ্যনটোও বহুত ভাল হয় কমিউনিকেশ্যনটো আমাৰ যিহেতু মানে আমি বেকৱাৰ্ড প্লেচৰ পৰা বিলং কৰোঁ চ' ডেফিনেটলি স্পিকিং কোৱালিটিবিলাক বা ফ্লুৱেঞ্চিবিলাক ফ্লুৱেঞ্চি ইমান নহয় চ' লাহে এনেকৈ ইম্প্ৰুভ হ'ব চ' এইটো বিলিভ কৰিব লাগিব যে লাহে এনেকৈ প্ৰগ্ৰেছ হ'ব এদিনতে মানে মানুহে ওপৰত নাযায় লাহে চেঞ্জ হৈ যাব লাহে থেংক ইউ ছ' মাছ ফৰ ৱাচিং এইখিনি থেংক ইউ ছ' মাছ ফ্ৰম মাই ছাইড অলছ' চ' নেক্সট ভিডিঅ'ত লগ পাম আজিৰ ভিডিঅ'টো এইখিনি আছিলে টাটা বাই বাই টাটা